ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্ণিং আৰু আছাম M.D চেনেললৈকে স্বাগতম জনাইছোঁ। মই আজি লেচু ৰূপায়ণ কৰিম ৰুম আৰু লগতে মই ফল চল চফা কৰিম আৰু আমাৰ ঘৰত কি আছে কেইটামান বস্তু দেখুৱাম আপোনালোকক, চাই থাকিব। এয়া আমাৰ কমলা গছ ধুনীয়াকৈ লাগি আছে, কিন্তু এটা বৰ বেয়া লাগিছে। ৰ'দ পৰি একদম ৰঙা পৰি গৈছে কমলাবোৰ। এক চাইড কমলাবোৰ ৰঙা পৰি গৈছে। আমাৰ বাগান এখন মই আজি লৈ আছোঁ কলম্বদাৰী কলগছৰ চফা কৰিবলগীয়া আছে আৰু লগতে আৰু ৰুবলৈ আছে মোৰ লেচু। আপোনালোকক দেখুৱাই আছোঁ মই গছৰ ওপৰত লগা আলু। এইখন হৈছে গছৰ ওপৰত লাগি থকা এটা আলু হয়, চাব পাৰে। এনেধৰণে লাগি থাকে এইবিলাক আলু। মাজুলীৰ পৰা লৈ অনা আছিলে যে গছৰ ওপৰত আলু লাগে বোলে, এই সঁচাকৈও লাগি আছে। এইবিলাক সৰু হৈ আছে, ডাঙৰ হ'লে বহুত ডাঙৰ হয়, আধা কেজি 1 কেজিলৈকে হৈ যায় এটাতো। আৰু এখন আমাৰ কমলা গছটো আঁচনি মই দেখুৱাইছোঁ। কমলা গছ গুটি লাগিছে, কিন্তু ৰ'দৰ কাৰণে একদম ৰঙা পৰি গৈছে। মই ৰুব লৈছোঁ এতিয়া লেচু, আৰু ৰুবলৈ থাকি গৈছিল মোৰ লেচু এই দুইজোপা লেচু নিজে বান্ধিছিলোঁ, কলম দিয়া গৈছিলে। মই কেতিয়াবা দেখুৱাম কেনেকুৱা কলম দিব লাগে লেচু গছৰ বা যিকোনো গছৰ। এখন ৰুবলৈ এতিয়া আৰম্ভ কৰিছোঁ। বৰ ডাঙৰ বেমাৰ লাগি আছে আমাৰ ঘৰত। তামোল গছেই হওক নাৰিকলেই হওক উঠাব পৰা নাইগে। নাৰিকলজোপা এখন চাব পাৰে কিমান তলৰ পৰা কিমান কষ্টত উঠাই লাষ্টত গৈ গ'ল বৰবাদ। এনেকুৱা এটা ফুক লাগে, মাজত পোপোলা ধৰিব নাই, পোক লাগিব, ধৰিবই নোৱাৰে, মৰি থাকে। মৰি যোৱাৰ পিছতহে কি কৰিবি আৰু এনেকুৱা হয়। আৰু লগতে মই দেখুৱাই আছোঁ এইখনো তেনেকুৱাকৈ বচাইছোঁ। এনেকুৱা বেমাৰ লাগিছে। মই অলপ আগত কৈছিলোঁ জালুক গছ লগাই থৈছোঁ। জালুক গছ হৈছে আমাৰ এইটো জালুক গছ। আৰু এটা দেখুৱাম মই তামোলৰ ফুলি পচাই থৈছোঁ, আৰু পচোৱা আৰু জেগা আছে, পচোৱা দেখুৱাম।
এইটো বছৰ প্ৰথম দেখুৱাই লওঁ প্ৰথম বছৰ প্ৰচেছটো দেখুৱাম এইটো গোবৰ হয় গোবৰৰ আৰ কেইবাদিনৰ পৰি থকা আৰ হয় এতিয়া আমি ৰুওঁতে মাটিৰ লগত মিক্সাৰ কৰি ৰুম আমি মাটি ভৰাইছোঁ বৰ্তমান মাটি ভৰাই মেলি মিহলাই লৈ ধুনীয়াকৈ ৰুম এয়া দেখিছে এয়া নিজে মই কলম দিছিলোঁ কিমান ধুনীয়াকৈ মূৰা ওলাই আছে শিপাবোৰ শিপা এনেকুৱা ওলোৱাৰ পিছত ৰুব পাৰে মই বৰ্তমান এইখন কাটি আনিছোঁ জাজ গছৰ পৰা মাটি আৰু গোবৰ লগাই এখন মই কলম কৰিছিলোঁ আৰম্ভ হৈ গ'ল গৰম উঠিলে গাম ওলাই গৈছে পুৰা কল ডাকি থৈছোঁ কল আৰু এইবিলাক চব এটা গুৰুত্বপূৰ্ণ কথা আমাৰ এৰিয়াত হাতী ওলায় ডাঙৰীয়া হাতীয়ে কালি অনিষ্ট কৰিলে আকৌ ৰাতিপুৱালৈ আনিলেগৈ হাতীয়ে পৰা দান ঠিক আছে এতিয়া বৰ্তমান দান ওলাৰ ছিজন হয় এই সময়ত যদি হাতীয়ে খাই দিয়ে কিমান অনিষ্ট হয় আপোনালোকে চিন্তা কৰকচোন মাজৰ যোনটো ধান ওলাবলৈ ভিতৰত থাকে কলিটো এই কলিটো খাই বাকী থৈ দিয়ে এনেকুৱাকৈ আৰু এটা আছে আমাৰ ওচৰত পুৰণা গছ এজোপা এইটো বছৰে ৰোৱা আছিলে তথাপিও এইবছৰ গুটি লাগিছে চাব পাৰিব এখন জাতিলাও লাগি আছে 3টা চাই আৰু আছিলে বাকী এয়া আমাৰ জংগলীয়া শাক পাচলিৰ গছ আমাৰ ঘৰ এইবোৰ ধুনীয়া গাহৰি মাংসৰ লগত একদম বেষ্ট হৈছে নাচপতি গছ লগাই থৈছোঁ আৰু এখন হৈছে আমাৰ মেচিঙতকৈ অম্বে
Mewing. ये सब्जी का पत्ता है। এখন সকলোৱে চিনি পাব চাগে, আমাৰ মেচিনত কামৰক কাম বুলি কয়, যিহেতু আমাৰ প্ৰয়োজন হয় বহুত কামত। অকাম হওক, এনেকুৱা ডাঙৰ ডাঙৰ অকামবিলাক, দহাটো হওক, বিয়াত এইখন লাগিবই। আৰু তেনেকুৱা ডাঙৰ ডাঙৰ অসমত লাগে। আৰু ইয়াতো মই লগাই থৈছোঁ পাণ এজোপা। এখন পাণ লাগিছে, ডাঙৰ ডাঙৰ পাণ, এই নতুন পাণ হয় এইজোপা। আৰু লগত আছে এইখন ডেৰ্মি গছ। এইখন ডেৰ্মি গছ হয়। ডেৰ্মি মানে প্ৰায় চিনি নাপাব পাৰে, জংঘলীয়া শাক। মই আপোনালোকক দেখাম আমাৰ বাগানৰ মাজতে মই লবৰ গছ কেইজোপা মই লগাইছিলোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক আঠা ওলাই কেনেকুৱাকৈ। এনেকুৱা কাটি দিয়াৰ পিছত আঠা ওলাই লবৰ গছৰ। এয়া দেখিছে বগা বগাকৈ কাটি দিয়াৰ লগে লগে আঠা ওলাই গৈছে। এনেকুৱাকৈ লবৰ গছৰ পৰা ওলাই মেলি লবৰ বনায়। এয়া আমাৰ ঘৰৰ কুকুৰা, লোকেল আছে, লগতে কয়লাৰ আছে। নতুনকৈ কিনা হৈছে, বেছি দিন হোৱা। যোৱা 13 তাৰিখে লৈ আনিলোঁ এখন হিৰ' ডিলাৰৰ পৰা। Oh, say yeah.